নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল বলিনে তাত স্বাগতম জনাইছোঁ। হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা। আৰু কাৰ্বি আংলং ক'ত গৈছোঁ কিয় গৈছোঁ আপোনালোক সকলো দেখা বুলি ভাবিলোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা, অসমীয়া নৱবৰ্ষ সকলোকে হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু বৰ্তমান মই এতিয়া গৈ আছোঁ, স্কুটিত গৈ আছোঁ ঘৰৰ পৰা চলাপথালৈকে। আৰু তাৰ পৰা যাম গাড়ীত, আমি বহুত যাম, অকল মই নাযাওঁ। তো বাকী ভিডিঅ' গাড়ীৰ পৰা দেখাই আছোঁ, চাই থাকক। ফাইনেলি মই যোৰহাট আহি পালোহি আৰু এতিয়া কিবা এটা খাবলৈ হোটেলত সোমাইছোঁ। এতিয়া খাই লওঁ, তাৰপিছত আকৌ ভিডিঅ'টো চাই লওঁ। চ' এতিয়া আমি গাড়ীত গৈ আছোঁ আৰু এয়া মোৰ লগত গৈ বহি আছে আমাৰ মা, পূৰা টোপনি। আৰু এইদৰে আহি আমি এতিয়া বৰ্তমান গোলাঘাট পাবলৈ হ'ল আৰু অলপ দূৰ গ'লে গোলাঘাট পাই যাম। আৰু এতিয়া আমি পাইছোঁ সোৱণশিৰি নৈ, ওপৰে দলঙেদি গৈ আছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। পাওঁতে ৰাতি হ'ল, চ' ভালকৈ দেখাব নোৱাৰোঁ। এতিয়া সোমাই যাওঁ বলক, ভালকৈ আপোনালোকক দেখাই আছোঁ। আৰু এইটো হ'ল দুখ্যাত চাৰিয়া ফাৰা, অৰ্থাৎ ফাৰা মানে হৈছে মূৰ্তি। বুদ্ধ ভাষাত কয় ফাৰা আৰু আমাৰ অসমীয়া ভাষাত হৈছে মূৰ্তি। আৰু ইয়াত লিখাই আছে, সকলোৱে চাই লওক এবাৰ ভালকৈ। ফাইনেলি পূজা চূজা কৰি ল'লোঁ আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম, সেই তালৈ ওপৰলৈ উঠি যাম। তো সকলো ভিডিঅ'টো চাই থাকক। আৰু এয়া হ'ল আমাৰ সিদ্ধাৰ্থ ভাইটি, ইয়াৰ ঘৰ চলাপথাৰতে হয়। আৰু ইয়াত ৰখি আছে আপা।
আৰু এতিয়া ফাৰা আনি আছে অৰ্থাৎ মূৰ্তি আনি আছে। আৰু প্ৰথমতে যিজনে আনিছে ফাৰা এইজনে হৈছে মেইনজন আৰু বহুত দীঘলীয়া লাইন দেখুৱাই আছে আপোনালোকক সকলোবোৰ। এয়া দেখিছে বহুত দীঘলীয়া লাইন, মই যিমান দূৰ পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, চাই থাকক। আৰু আপোনালোকক পুনৰবাৰ দেখাই দিছোঁ ইয়াৰ চৌপাশ, আৰু তাৰপিছত আমি ঘৰলৈ যাম। বাকীখিনি ঘৰ গৈ আছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ফাইনেলি কাৰ্বি আংলঙৰ পৰা আহি জাষ্ট ঘৰত সোমাইছোঁ, আৰু মই বৰ্তমান ড্ৰেছ চেঞ্জ কৰাই নাই। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ঠিক আগলৈ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ভিডিঅ'বোৰ চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। শেষত কেইকপিমান ফটো দেখাইছোঁ, আৰু ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।